চাওক আমি নিবনুৱা অৱস্থা নিবনুৱা 1 লাখ নিযুক্তি দিম বুলি হিমন্ত বিশ্ব শৰ্মা প্ৰতিশ্ৰুতি দিছিলে পুলিচে টানি নিছে গণতান্ত্ৰিকভাৱে আমাক এনেধৰণে নাপায় ইমান অগণ বিজেপি চৰকাৰ বিজেপি চৰকাৰ বিজেপি চৰকাৰ গণতান্ত্ৰিকভাৱে এনেকৈ আমি ধুনীয়াকৈ কোনো প্ৰতিবাদো কৰা নাছিলোঁ এনেকৈ নাপায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান অগণতান্ত্ৰিক কাম ৰাইজে সহ্য নকৰে বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন মিছলীয়া মুখ্যমন্ত্ৰী ৰাইজ দেখিছে আপোনালোকে 2 লাখ নিযুক্তি দিম বুলি কয় আজি তাৰিখত 20-30,000 ওপৰত নিযুক্তি দিব পৰা নাই বিজেপি চৰকাৰ শাসনলৈ আহোঁতে তেওঁলোকৰ প্ৰথম যিটো আছিল প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিটো আছিল যে তেওঁলোকে 2 লাখ নিবনুৱাক তেওঁলোকে 5 বছৰৰ ভিতৰত নিযুক্তি দিব ইয়াৰে 1 লাখ নিবনুৱাক তেওঁলোকে নিযুক্তি দিব 1 বছৰৰ ভিতৰত আৰু 1 লাখ চৰকাৰী নিযুক্তি দিব তেওঁলোকে 4 বছৰ মানে অৰ্থাৎ 5 বছৰত তেওঁলোকে 2 লাখ নিবনুৱাক তেওঁলোকে নিযুক্তি দিব কিন্তু আজি 2টা বছৰত অতিক্ৰম কৰি গ'ল এতিয়ালৈকে আমি দেখিলোঁ যে প্ৰায় তেওঁলোকে 41,000 নিযুক্তি তেওঁলোকে দিছে আৰু যিখিনি চাকৰি দিছে সেইখিনিতো আমি দেখিছোঁ যে সাংঘাতিক ধৰণে অভাৰলেপিং হৈছে আৰু এতিয়া অহা 6 তাৰিখে তেওঁলোকে কৈছে যে অহা 11 তাৰিখে 6 তাৰিখে ঘোষণা কৰিব আৰু 11 তাৰিখে অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু অমিত শ্বাহ ডাঙৰীয়া অহাৰ দিনাখন তেওঁলোকে নিযুক্তি দিম বুলি কৈছে বহুত চাকৰি নিযুক্তি দিম বুলি কৈছে কিন্তু এই যি নিযুক্তি প্ৰক্ৰিয়া বা নিযুক্তি মেলা পাতিব বিচাৰিছে তাত আমি দেখিছোঁ যে আমাৰ যিখন তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তি দিবৰ কাৰণে যিখন কমিটি কৰি দিছিল সেই কমিশ্যনখনৰ যিবিলাক পৰীক্ষা পাতিছে আমি পৰীক্ষাত দেখিছোঁ যে এজন প্ৰাৰ্থীয়ে 5টাকৈ পৰীক্ষাত তেওঁলোকে 5টাকৈ পদৰ বাবে তেওঁলোকে অৱতীৰ্ণ হৈছে আৰু গোটেই 5টাতে তেওঁলোকে মানে তেওঁলোকৰ নাম আহিছে গতিকে এনেকুৱা যদি হয় সঁচা অৰ্থত যদি আপোনালোকে চাবলৈ যায় তেনেহ'লে এই যি নিযুক্তি দিব 26,441টা পদৰ যি নিযুক্তি এই নিযুক্তিটোত মাত্ৰ 12,000 মান আচলতে নিবনুৱাইহে ইয়াতে চাকৰি পোৱাৰ সম্ভাৱনা আছে গতিকে এই যিটো বিষয় এই যিটো খেলি মেলি এইটো যেতিয়া আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই সদনত যেতিয়া প্ৰশ্ন কৰিছিল তেতিয়া অজন্তা নেওগ ডাঙৰীয়ানীয়ে কৈছিল যে এয়া আচলতে কোনো ধৰণে অভাৰলেপিং নহয় কিন্তু আজি আমাৰ এজনো ছাত্ৰ এজনো আচলতে নিবনুৱা যুৱক যুৱতী আজি আশ্বস্ত হ'ব পৰা নাই যে এই অভাৰলেপিং নহয় বুলি গতিকে আমি আজি তেওঁলোকক এখন মেমৰেণ্ডাম দি আমি কি ধৰণে তেওঁলোকে অভাৰলেপিং যিটো সমস্যা আছে এই সমস্যাটো তেওঁলোকে ৰোধ কৰিব বিচাৰিছে বা তেওঁলোকৰ ওচৰত কি আইডিয়া আছে এই গোটেই কথাটো আমি জানিবৰ কাৰণে আমি তেওঁলোকৰ ওচৰলৈ আহিছোঁ কিন্তু আপোনালোকে দেখিছে যে মানে গতানুগতিকভাৱেই বিজেপি শাসনলৈ অহাৰ পাছত তেওঁলোকে কি ধৰণে পুলিচ মিলিটাৰী লগাই গোটেই গেটখন বন্ধ কৰি দিয়ে আৰু বন্ধ কৰি দিয়াৰ পিছত তেওঁলোকে আমাক কৈছে যে এতিয়া যাবলৈ দিয়া নহ'ব আমি মেমৰেণ্ডাম দিবলৈ বোলে এতিয়া যাব নোৱাৰোঁ গতিকে এনেকুৱা এটা অৱস্থাত আমি অসমৰ ৰাইজ আছোঁ গতিকে আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি চৰকাৰক দাবী জনাইছোঁ যে আমাক মেমৰেণ্ডামখন দিবলৈ সুবিধা দিয়ক আমি মেমৰেণ্ডামখন দিব বিচাৰিছোঁ আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ যে তেওঁলোকে কেনেকৈ এই অভাৰলেপিঙৰ সমস্যাটো তেওঁলোকে নাইকিয়া কৰিব বিচাৰিছে সঁচাকৈ কেনেকৈ 1 লাখ নিবনুৱাক তেওঁলোকে নিযুক্তি দিব বিচাৰিছে এই কথাটো আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ আৰু যদি তেওঁলোকে এই কথাটো নকয় তেনেহ'লে আমি আৰু বুজিবলৈ আমাৰ বাকী নাথাকিব যে চৰকাৰখনে আচলতে এনেই ঢাক ঢোল বজাবলৈহে 1 লাখ কৰি আছে কিন্তু তেওঁলোকৰ 1 লাখ চাকৰি দিয়াৰ কোনো সামৰ্থ্য নাই তেওঁলোকে আচলতে 40-50 হাজাৰ নিবনুৱাক নিযুক্তি দিয়ে তেওঁলোকে দায়িত্ব সামৰিব বিচাৰিছে গতিকে আমি আপোনালোকক এই বিষয়টো দৃষ্টিগোচৰ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ ধন্যবাদ জাতীয় যুৱবাহিনী ৰাইজৰ দলৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ আহিছিলোঁ অভাৰলেপিঙৰ ওপৰত কিন্তু আটাইতকৈ পুলিচ মিলিটাৰীৰে এখন চৰকাৰে গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা যিহেতু বুজি নাপায় আমি এখন স্মাৰক পত্ৰ ইয়াত আমি প্ৰতিবাদো কৰা নাই চৰকাৰখনক আমি শ্লোগানো দিয়া নাই আমি জানিব বিচাৰিছোঁ অধ্যক্ষগৰাকীৰ ওপৰত যে নিবনুৱা নিযুক্তি যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ আগত 2 লাখ নিযুক্তি প্ৰদান কৰিম বুলি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল আৰু পবিত্ৰ বিধানসভাৰ মজিয়াত একেলোকে 1 লাখ চাকৰি গণি দিম বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক কথা দিছিলে আজি কি হ'ল আজি 40,000তকৈ অধিক নিবনুৱা নিযুক্তি দিব পৰা নাই অতি লজ্জাজনক বিষয় আৰু একেটা পোষ্টত যিগৰাকী 40,000 যে গভৰ্ণমেণ্টে যেতিয়া কৈ আছে বিধানসভাৰ মজিয়াত দিছোঁ বুলি তাতো একেটা পোষ্টত প্ৰায় 5টাতকৈ পদত একেটা কেণ্ডিডেটে ফিল আপ কৰা হৈছিলে বেলেগ বেলেগ পদত
কিন্তু আজিৰ তাৰিখত আপুনি যদি এইটো হিচাপ কৰি চায়, কাৰণ একেলোকে গোটেই ৱেটিং লিষ্টবোৰ প্ৰকাশ নকৰে আজিৰ তাৰিখত। গতিকে আমি ধিক্ষাৰ দিছোঁ। অত্যন্ত দুখৰ বিষয়ে বিজেপি চৰকাৰখনে এতিয়া দাঁড়ত বুজা চৰকাৰ। একেলোকে নিবনুৱাক যে সংস্থাপন দিম, নিবনুৱাক যে নিযুক্তি দিম বুলি যে বাৰে বাৰে প্ৰতিশ্ৰুতি দিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আজি দাঁড়ত পোত গাত গৈছে। আজি নিবনুৱা 1 লাখ নিযুক্তি দিব নোৱাৰে। আজি 2 বছৰ পাবই এতিয়া চৰকাৰখনে। ক'ত গ'ল 1 লাখ নিযুক্তি? হিমন্ত বিশ্ব শৰ্মা ৰাজহুৱা কৰক কিমান পষ্টত কেতিয়াও খালী আছে, আৰু এই খালী হোৱা পষ্টবিলাকক একেলগে নিযুক্তি কৰিব কিমান এবছৰ লাগিব, মিনিমাম 1 year। আকৌ বিজ্ঞাপন প্ৰদান কৰিব লাগিব। ক'ত গ'ল একেটা পষ্টত যদি 5জনতকৈ অধিক কেণ্ডিডেট যদি বাৰে বাৰে যদি নিযুক্তি প্ৰদান কৰে, তেতিয়া কি হ'ব পাৰে? চৰকাৰখন আচলতে গোটেই আমাৰ মাননীয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই গোটেই কথাবিলাক উদঙাই দিছে, আৰু চৰকাৰখন এতিয়া ৰোকত পৰিছে, কথা ক'ব নোৱাৰে। আজিকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে ক'ত গ'ল 1 লাখ নিযুক্তি বুলি ক'লে লগে লগে বেলেগ এটা গোটেই ইছ্যুবিলাকে ডাইভাৰ্ট কৰা দেখা গৈছে। গতিকে আমি আজি অনুৰোধ জনাইছোঁ, আপোনালোকৰ পুলিচ প্ৰশাসন আছে, আমি অধ্যক্ষগৰাকীক আমি সন্মান কৰে আমি ধুনীয়াকৈ পাতিম কথাবিলাকৰ প্ৰসংগত। গোটেই বিষয়টোক আপোনালোকে ভিতৰুৱাভাৱে জানে। আমি ৰাজহুৱা স্বাৰ্থত আমি আজি